নমস্কাৰ A to Z Knowledge Assamese চেনেলটোলৈ মই দীপাংকৰ কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এই চেনেলটোত সাধাৰণ জ্ঞান সম্পৰ্কীয় বিভিন্ন জানিবলগীয়া তথ্য কুইজ আদিৰ ভিডিঅ' আপলোড কৰা হ'ব। যিমানখিনি পাৰোঁ শুদ্ধ তথ্য দিবলৈ আমি চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব যাতে আমি নিতৌ আপোনালোকৰ বাবে তথ্য সমৃদ্ধ ভিডিঅ' আগবঢ়াব পাৰোঁ। আহক আজি আমাৰ প্ৰথম ভিডিঅ'টোত কেইটামান জানিবলগীয়া প্ৰশ্নোত্তৰ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে। এই বিখ্যাত উক্তিটো কাৰ আছিল? উত্তৰ মহাত্মা গান্ধী। দুই নম্বৰ প্ৰশ্ন, কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। ৩ নম্বৰ প্ৰশ্ন, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ। ৪ নম্বৰ প্ৰশ্ন, অসমৰ জুইশলা কাৰখানা ক'ত আছে? উত্তৰ ধুবুৰীত। ৫ নম্বৰ প্ৰশ্ন, শৰাইঘাট দলংখনৰ ৰেলপথটো কেতিয়া মুকলি কৰা হয়? উত্তৰ 1962 চনৰ অক্টোবৰ মাহত। ৬ নম্বৰ প্ৰশ্ন, নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য কিমান? উত্তৰ 2.3 কিলোমিটাৰ। ৭ নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত আছে? উত্তৰ শিৱসাগৰত, শিৱদৌল। ৮ নম্বৰ প্ৰশ্ন, তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ বান ৰজাই। ৯ নম্বৰ প্ৰশ্ন, অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান? উত্তৰ কাকজান চাহ প্ৰতিষ্ঠান। ১০ নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো? উত্তৰ দি আছাম কোম্পানী। ১১ নম্বৰ প্ৰশ্ন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1970 চনত। ১২ নম্বৰ প্ৰশ্ন, অসম বুৰঞ্জীত ধ্বংসৰ ৭ বছৰ বুলি কোনছোৱা সময়ক কোৱা হয়? উত্তৰ মানৰ অসম আক্ৰমণৰ সময়ছোৱা। ১৩ নম্বৰ প্ৰশ্ন, আকাশবাণীৰ আইদেউৰ বোলনী নামটোৰ নামকৰণ কোনে কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। ১৪ নম্বৰ প্ৰশ্ন, শংকৰদেৱে মূল দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছিল? উত্তৰ ৪৯টা অধ্যায়। ১৫ নম্বৰ প্ৰশ্ন, আহোম যুগত ভূমিক কেইটা শ্ৰেণীত বিভক্ত কৰা হৈছিল? উত্তৰ ৭টা শ্ৰেণীত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।